নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ পাৱাৰ ষ্টুডিঅ' অন্য এক ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি মই আলোচনা কৰিম আছাম পুলিচৰ এক্সামৰ কাৰণে আছাম হিষ্ট্ৰীৰ পৰা কেইটামান মষ্ট ইম্পৰ্টেণ্ট MCQs। বন্ধুসকল, তোমালোকে যদি পাৰ্ট 1 পাৰ্ট 2 ভিডিঅ' চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, যাই চাব পাৰিবা। বন্ধুসকল, আলোচনা আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেদি কিমান দূৰ অতিক্ৰম কৰিছে? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক 650 কিলোমিটাৰ। কুৱেশ্যন 2, মানৰ প্ৰথম আক্ৰমণ কোন চনত হৈছিল? বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ 1817 চনত। কুৱেশ্যন 3, মানৰ দ্বিতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক 1819 চনত। কুৱেশ্যন 4, মানৰ তৃতীয় আক্ৰমণ কোন চনত হৈছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ 1821 চনত। কুৱেশ্যন 5, তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন গ মানৰ আক্ৰমণ। কুৱেশ্যন 6, আহোমসকলৰ ৰাজনীতিত থকা ফুকনসকলে কাৰ অধীনত কাম কৰিব লাগিছিল? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ বৰবৰুৱাৰ অধীনত। কুৱেশ্যন 7, ইংৰাজ কেদি অসমত আহোমৰ ৰাজত্ব পুনৰ স্থাপনৰ বাবে প্ৰচেষ্টা চলোৱা ব্যক্তি দুগৰাকী কোন কোন? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ গোমধৰ কোঁৱৰ আৰু ধনঞ্জয় পিল্লাই বুঢ়াগোহাঁই। কুৱেশ্যন 8, মানৰ আক্ৰমণৰ সময়ত কলিকতালৈ পলাই যোৱা আহোম ৰজাজনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক পূৰ্ণন্দ সিংহ। কুৱেশ্যন 9, দুজৰা নামৰ নতুন ৰাজধানী নগৰখন কোনে প্ৰতিষ্ঠা কৰিছিল? বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক ৰত্নপালে। কুৱেশ্যন 10, উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি, বৃহৎ আৰু ব্যস্ত ৰাজনীতি কেন্দ্ৰ বুলিলে কোন ঠাইক বুজা যায়? বন্ধুসকল, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ প্ৰাগজ্যোতিষপুৰ। কুৱেশ্যন 11, অসমৰ একমাত্ৰ চিমেণ্ট কাৰখানাটো ক'ত অৱস্থিত? বন্ধুসকল, ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক বোকাজানত। কুৱেশ্যন 12, 1952 চনত নিৰ্মাণ কৰা অসমৰ প্ৰথমখন ষ্টেডিয়াম কোন ঠাইত অৱস্থিত? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন খ যোৰহাট। কুৱেশ্যন 13, চীনা পৰিব্ৰাজক হিউৱেন চাঙে কোনজন ৰজাক উত্তৰ পূৰ্বাঞ্চলৰ ৰজা বুলি উল্লেখ কৰিছিল? বন্ধুসকল, বহুত গুৰুত্বপূৰ্ণ ভিডিঅ' হয়, ভিডিঅ'টো সম্পূৰ্ণ চাবা। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক ভাস্কৰ বৰ্মন। কুৱেশ্যন 14, তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয়? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক ধলেশ্বৰী। কুৱেশ্যন 15, অসমৰ আটাইতকৈ কম আয়তনৰ মাটিকালি জিলাখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক কামৰূপ মহানগৰ। কুৱেশ্যন 16, অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি? ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন ক গুৱাহাটী। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখা হ'ব অন্য এক ভিডিঅ'লৈ।